Hey guys, মানে মোৰ অসমবাসী ৰাইজ কি খবৰ এইটো চেনেলৰ এইটো ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো এতিয়া বাজিছে ৰাতি কমেও 11:30 বেছি হৈছে তো এতিয়া আমি গৈ আছো বিহু চাব তো বলকচোন আপোনালোকেও দৰজাটো মাৰিছো राती को अंधारे को देखा ना पाए गाइस डायरेक्ट बिहुत लग पाई आसो जस्ट मोबाइल फ्लैश जलाई गई आसो एको देखा गाइस एको देखा ना पाए मोबाइल फ्लैश जली आसे तो डायरेक्ट बिहुत लग पाम एको देखा ना पाए गाइस एकदम अंधार हो आसे चारियोफाले কি দেখা পালো রাস্তাতে একটা লাইট জ্বলি আছে মানে টিউব লাইট হয় এটো এঙ্গে কইলে তো বিহুৰ সাউন্ড শুনা পাইছো অলপ চলপ পাইছো আহি আছো তো গৈ আছো এতিয়া অলপ চলপ শুনা পাইছো মানে কিবা ওয়াজেন লাগিছে কিবা চলি আছে চাগে ইয়াতো বিহুৱে হৈছে কিন্তু আমি নাযাও বেলেগ এখন ঠাইতে যাম গাইস এতিয়া যেহেতু ৰাতি 11:30 বেছি হৈছে সো ৰাস্তাত মানুহ চন ইমান এটা নাই তো আমি প্ৰায় আহি পাইছো বিহু যত হৈ আছে মানে যত নাচি আছে চান্স পালে বিহু বুলি এপাক নাচিও দিম আমি তো আহি পাইছো গাইস চাই যেতে পাইবে আৰু এতিয়া বিহুটো চাওক আপোনালোকেও দেখি আছে আপোনালোকে এইফালে আমাৰ ঢুলীয়াবোৰ আছে আৰু এইফালে নাচনীবোৰ দেখা পাইছে যেহেতু এতিয়া ৰাতি হয় সেইবাবে ভিডিঅ' কোৱালিটি ইমান এটা ভাল হোৱা নাই ভাই মোৰো ঢোল বজোৱা শিকিব মন আছে কিন্তু মজা লাগে শুনিবলৈ আমাৰ নাচনীবোৰৰ এনাৰ্জিটো অলপ কমি গৈছে ৰাতি বহুত হৈছে সিহঁতৰ কিমান নাচিব হয় নহয় আমিও বুজি পাওঁ বহুত দেখত আপোনালোকক এতিয়া আমিও লাহেকৈ ঘৰত যাম আৰু লাহেকৈ অলপ চাই ঠিক আছে গাইজ বাই বাই আৰু নতুন ব্লগৰ সৈতে আকৌ লগ পাম আপোনালোকক